গোলাঘাট ২ নং বেঙেনাখোৱা প্ৰাথমিক বিদ্যালয়ত মিড ডে মিল গ্ৰহণ কৰি ৯ জন ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে অসুস্থ। গোলাঘাট ২ নং বেঙেনাখোৱা প্ৰাথমিক বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া হৈ গুৰুতৰভাৱে অসুস্থ অৱস্থাত ৯ জন শিশুক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মিড ডে মিলৰ বিদ্যালয়ত দুপৰীয়া আহাৰত ডিমৰ দম খোৱাৰ পিছতেই গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৯ জন ছাত্ৰ-ছাত্ৰী বুলি ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে জানিবলৈ দিয়ে যদিও এতিয়াও স্পষ্ট হোৱা নাই কি কাৰণত অসুস্থ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। আমি গ'লোঁ আৰু ক্লাছলৈ তেতিয়া ধৰিছোঁ ইয়াতে 3 জনী ছোৱালী বমি কৰি কৈছে তাই দেখাইছে বাকীখিনি ল'ৰা ছোৱালী কৈছে যে আমাৰ বেবীত আছে মানে সকলো ল'ৰা ছোৱালী নহয় মোক ক্লাছ 4ত পাঁচজন এক্সাৰচাইজ ক'লে তাৰপিছতে ক্লাছ 2 দুজন আৰু ক্লাছ 3 যেনিবা দুজনৰ বাকী তেওঁলোকৰ বেবীটো অকণমান কম ধৰণৰ যেনিবা সামান্য এনেকৈ সামান্যতম বেবী প্ৰায় হৈয়ে আছে ল'ৰা ছোৱালীবিলাকৰ তাৰপিছত লাহে লাহে মানে এই 3 জনী ছোৱালী বেটাৰী খুব বেছি হৈ আহিলে তেওঁলোকে আহিছে তাৰপিছত আমি অভিভাৱকসকলক খবৰ দিলোঁ যে যেনেকৈ পালোঁ প্ৰিন্সিপালক ফোন নাম্বাৰ আছে তেওঁলোকো আহিলে তেওঁলোকক লগত লৈ পেলাই আমি ইয়ালৈ লৈ আহিলোঁ হস্পিটেলত দেখুৱাবলৈ হয় মানে খাদ্যৰ কাৰণে হৈছে নে কি মানে আমি তেওঁলোকে একো সঠিক কৰিব পৰা নাই কিন্তু এতিয়া ইমানখিনি ছাত্ৰ ছাত্ৰী হৈছে যেতিয়া হয়তো খাদ্যৰ কাৰণেও হ'ব পাৰে বা অন্য কিবাও হ'ব পাৰে। আপোনাৰ স্কুলত মানে মিড ডে মিলৰ দিছিলে দিয়া হৈছিলে আৰু মিড ডে মিলটো আমাৰ বুধবাৰেতো দিন থাকে দিয়া হৈছিলে আৰু ভাত ডিমৰ মানে আমি ডিম আলু দম বনাই দিয়া হৈছিলে প্ৰত্যেককে এটা এটা ডিম দিয়া হৈছে আজি 49জন ছাত্ৰ-ছাত্ৰী আছে তাৰে সেই 9জন ছাত্ৰ-ছাত্ৰীক আজি আমি আনিলোঁ। হয় স্কুলৰ নামটো কি ক'লে? স্কুলৰ নামটো 2 নং বেঙেনাখোৱা। মোবাইলবিলাকৰ স্বাস্থ্যসেৱাত গ'লে আপোনালোকে গম পায় নিজে দেখা পাব। মই এসপ্তাহৰ পৰা গোটেই ৰাতি পাহাৰা দি আজি সিহঁতক হাতে নাতে ধৰিলোঁ। এইটো সিহঁতে নিজে স্বীকাৰ কৰিছে এইটো দোকানীয়ে সিহঁতক পঠাইছে গধূলি ৰাতি পঠাই চুৰি কৰাৰ কাৰণে আৰু মই নিজে দেখিছোঁ ইয়াৰ পৰা 3টা বজাত চোৰৰ পৰা পিছে আহি পেলাই 3টা বজাত ইয়াৰ পৰা ঠেলা লৈ গৈ তাৰ পৰা বস্তুটো উঠাইছে তাত হাতে নাতে মই নিজে এতিয়া কি বস্তু পাইছে ইয়াত মোটামুটি ধৰক 50% মান বস্তু পালোঁ আৰু 50% বাকী আছে এম্প্লিফায়াৰ আছিলে বক্স আছিলে তাৰপিছত বেটাৰী দুখনৰ ভিতৰত এখন পালোঁ এইটো হয় নে নহয় মই লগাই চাব লাগিব মোৰ ইমান মনত নাই ডিজিৰ বেটাৰীটো এইটোৱে হ'ব চাগে আৰু তাৰপিছত অল্টাৰনেটাৰ এটা নাই তেনেকুৱা বস্তু কিবা কিবি আছে যে মই গ'লে চাব পাৰিম। মানুহ কেইজন ধৰিছে? 2জন ধৰিছে। চুৰ দুটা ধৰিছে? হয় হাতে নাতে ধৰিছে হাতে নাতে ধৰিছে চুৰি কৰি থকা হয় সিহঁতে স্বীকাৰো কৰিছে আৰু স্বীকাৰ এইটো দোকানীয়ে পঠাইছে আৰু এইটো দোকানীয়ে নিজে ঠেলাও ৰাতিপুৱা ওলাই দিছে মই নিজে দেখা পাইছোঁ। ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ আহি থকা অৱস্থাত AS01 FC5127 নম্বৰযুক্ত লোহা ভৰ্তি ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই যোৱাকালি পুৱা ভাগত কোলাজানত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে। ট্ৰাকখনত অধিক পৰিমাণৰ লোহা কঢ়িয়াই অনাত চিলাপথাৰ কোলাজান তিনিআলিৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়। এই ভয়ংকৰ পথ দুৰ্ঘটনাত ট্ৰাকখনৰ চালকসহ মুঠ 5 গৰাকীৰ শৰীৰৰ বিভিন্ন অংগত আঘাতপ্ৰাপ্ত হৈছে যদিও প্ৰাণ ৰক্ষা পৰিল। কোলাজানৰ আৰক্ষীৰ দলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ইমান অভাৰস্পীডত আহিছিলে মানে সেই টাৰ্ণিংটো লওঁতে কিবা হ'ল কণ্ট্ৰল কৰিব নোৱাৰিলে সেইকাৰণে এই পিছফালৰ ধাৰাটো ইফালে পৰি গ'ল আৰু এই আগটো ইফালে সোমাই গ'ল। মানুহ চানুহ একো হোৱা নাই বাৰু আমি সোমাই কিনি চাইছোঁ মানুহ 2জন তলৰ পৰা উঠিছেগৈ আৰু তলৰ পৰা 3জন গিলাচটো ভাঙি কিনি ওলাই 5জন আছিলে ইমানটো 5জন আহিছিলে তাৰে 2জনে মাথা মূৰত অলপমান আঘাতটো পালে আৰু 3জনে ড্ৰাইভাৰটো অলপমান মাথাত লাগিলে বাৰু।
আৰু দুজনমান মাথাৰ আৰু মুখখন অলপমান তেজ ওলাই গ'ল আৰু হাতত 3জনমান দুখ পালে। মাইকী মানুহ আহিছিলে নেকি? মাইকী মানুহ নাছিলে বাৰু, সিহঁতে 5জনে আছিলে। 5জন আহিছিল। সুধিছিলোঁ কি কৰি আছিলে বুলি, সিহঁতে বহি আহিছিলে। তাৰপিছত এইটাত এটা হোটেলত শুই কিনে এতিয়া টাইমটো হৈ গ'ল বুলি সিহঁতে আহিছিলে। ক'ৰ পৰা আহিছিলে? এই ডিব্ৰুগড় চাইডৰ পৰা আহিছিলে। তাৰপিছত ইয়াত এনেকুৱা হৈ গ'ল আৰু। নিউজ ডেস্ক ৰিপৰ্ট নিউজ লাইভ।